कश्मीर में रहते हैं। कश्मीर में रहते हैं। कश्मीर इंडिया जब का नहीं है। कश्मीर कश्मीर इंडिया का नहीं है। আজি মই ইনষ্টাগ্ৰামত এটা ভিভএছৰ সৰু ভিডিঅ' ক্লিপ দেখা পালোঁ য'ত এজন পাকিস্তানী অটো চালকে কৈছে যে কাশ্মীৰ ভাৰতৰ অংশ নহয়। আচলতে ঘটনাটো কি সেইভাৱে মই তাৰ পিছত ভিভএছৰ ইউটিউব চেনেলত যাই সম্পূৰ্ণ ভিডিঅ'টো চালোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত দেখা পালোঁ যে তাত ভাৰত মাতা কি জয় জয় হিন্দ বুলি কোৱা ব্যক্তি এজনো দেখা নাপালোঁ। भारत माता की जय बोलने में भाई साहब देखो पीछे मुड़कर जा रहा है। আৰু ইয়াৰ পৰা এয়ে বুজা গ'ল যে তাত থকা মুছলমানসকলে ভাৰতক নিজৰ দেশ বুলি নাভাবে। পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰীৰ সহায় লৈ ভাৰতত আহি আক্ৰমণ কৰিলে আৰু আজিৰ সময়ত বহুতো মুছলমানে অসমতো পাকিস্তানক ছাপোৰ্ট কৰি থকা ছ'চিয়েল মিডিয়াত প্ৰায় দেখা গৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানীসকলকতো ভাৰতৰ পৰা খেদি দিলে। এতিয়া মোৰ মনত এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে, যিসকলে ভাৰতত থাকি ভাৰতৰ খাই ভিতৰি ভিতৰি পাকিস্তানক ছাপোৰ্ট কৰি আছে